নমস্কাৰ। অহা 21, 22, 23 আমাৰ হৈ যোৱা কেন্দ্ৰীয় আমছুৰ কেন্দ্ৰীয় 16তম দ্বিবাৰ্ষিক অধিৱেশন তেজপুৰত যি ভোমোৰাগুৰি আমতলাত হৈ গ'ল। সুন্দৰ এটি পৰিৱেশৰ মাজতে আমাৰ কেন্দ্ৰীয় অধিৱেশনখন 3দিনীয়া কাৰ্যসূচীৰে আটকধুনীয়া অনুষ্ঠান আমাৰ হৈ গ'ল। আৰু সেই কেন্দ্ৰীয় অধিৱেশনত আমছুৰ পূৰ্বৰ কেন্দ্ৰীয় সভাপতি সংখ্যালঘু সম্প্ৰদায়ৰ বলিষ্ঠ কণ্ঠ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক সভাপতি, কাৰ্যকৰী সভাপতি হিচাপে ইমতিয়াজ হুছেইন ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু আমাৰ কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়াক লৈ আইনুদ্দিন আহমেদ মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি আমাৰ কেন্দ্ৰীয় সমিতিখন পূৰ্ণাংগ এখনি কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। আৰু সেই কেন্দ্ৰীয় সমিতিতে মোক কেন্দ্ৰীয় উপসভাপতি হিচাপে বাছনি কৰা হয়। এই স্বাগতে মই আমছুৰ সমূহ জিলা সমিতিৰ বিষয়ববীয়া তথা আমছুৰ শুভাকাংক্ষী আমছুৰ প্ৰাক্তন বিষয়ববীয়াসকলক তেওঁলোকক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোক কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিচাপে বাছনি কৰাৰ কাৰণে পুনৰবাৰ তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ যে পৰৱৰ্তী সময়খিনিত জাতিৰ হৈ নিস্বাৰ্থভাৱে বলিষ্ঠভাৱে জাতিৰ বিভিন্ন সমস্যাৰ সংক্ৰান্তত যাতে সঠিকভাৱে মাত মাতি জাতিৰ উদ্ধাৰৰ কাৰণে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে ওচৰত আশা ব্যক্ত কৰিছোঁ। নগাঁও জিলাৰ পৰা আয়োজনে পাইছে? হয়, আমাৰ নগাঁও জিলাৰ পৰা আমাৰ পূৰ্বৰ কেন্দ্ৰীয় উপসভাপতি মোশ্বাৰফ হোসেন ডাঙৰীয়া তেখেত আছে। আৰু মোক নতুনকৈ মই আগত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। ইয়াৰ আগতে মই নগাঁও জিলা সমিতিৰ সভাপতি হিচাপেও দুটা কাৰ্যকাল মই অতিক্ৰম কৰিছোঁ। আৰু এইবাৰ কেন্দ্ৰীয় সমিতিত মোক উপসভাপতি হিচাপে নতুনকৈ নিৰ্বাচিত কৰা হৈছে, বাছনি কৰা হৈছে। গতিকে মই কেন্দ্ৰীয় সমিতিৰ লগতে সমূহ জিলা সমিতিৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নগাঁওবাসী ৰাইজ বা অসমবাসী ৰাইজৰ যিটো সমস্যা হ'লে আপুনি বলিষ্ঠ কণ্ঠ কিন্তু ৰাইজৰ আগত আপুনি দাঙি ধৰে। হয়, চাওক, আমছু এটি অৰাজনৈতিক সংগঠন হিচাপে আমছু এটি এনেকুৱা নহয় যে অকল সংখ্যালঘু সম্প্ৰদায়ৰ হকৰ কাৰণেই মাত মাতে, তেনেকুৱা নহয়।